যেতিয়াৰে পৰা টি-20 ক্ৰিকেট আহিছে বেটিঙৰ পৰিভাষা যেন সলনি হৈ গৈছে। টি-20 ক্ৰিকেট অহাৰে পৰা ক্ৰিকেট বেটিং সৰ্বোচ্চ খেল হৈ পৰিছে। বেছিভাগ সময় বেটছমেনক প্ৰাধান্য দিয়ে পিটসমূহ তৈয়াৰ কৰাও দেখা যায়। বৰ্তমান সময়ত কোন মুহূৰ্তত বলাৰ এজনে আটাইকেইটা বলতে 6-4 খাবলগীয়া হয় তাৰ কোনো ঠিকনা নাই। তথাপিও আমি ভাবোঁ এতিয়াও বলাৰ আৰু বেটছমেনৰ বেলেঞ্চ ফৰ্মেট হৈ আছে টেষ্ট ক্ৰিকেট। এই টেষ্ট ক্ৰিকেটত এটা অভাৰত সৰ্বোচ্চ কিমান ৰান সংগ্ৰহ হ'ব পাৰে তেন্তে জানোক সৰ্বোচ্চ ৰান খৰচী টেষ্ট ক্ৰিকেটৰ 5টি অভাৰৰ কথা। নম্বৰ 5 হৰভজন সিং। 2006 চনৰ ভাৰত পাকিস্তানৰ মাজৰ লাহোৰ টেষ্টত পাকিস্তানৰ শ্বাহিদ আফ্ৰিদিয়ে হৰভজন সিঙৰ এটা অভাৰত 27 ৰান সংগ্ৰহ কৰিছিল, যিটো টেষ্ট ক্ৰিকেটৰ অন্যতম এটা খৰচী অভাৰ। এই অভাৰত শ্বাহিদ আফ্ৰিদিয়ে 4টা 6, এটা 2 আৰু এটা 1 ৰান সংগ্ৰহ কৰিছিল। ইনিংছটোত অৱশ্য আফ্ৰিদিয়ে 80টা বলত 103 ৰান সংগ্ৰহ কৰিছিল। এইটো টেষ্ট ক্ৰিকেটৰ অন্যতম এটা খৰচী অভাৰ। And he's round the wicket now, Harbhajan Singh. Go for another one. 3 of 3 balls. That's another one. 4 of 4. Yes, he's got it. নম্বৰ 4 জৰু। দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজে 2020 পৰ্ট এলিজাবেথ টেষ্টত খ্যাত টেষ্ট বেটছমেন জৰুটোৰ এটা অভাৰত 28 ৰান সংগ্ৰহ কৰিছিল। যিটো অভাৰত জৰুতে 3টা 4, 2টা 6 আৰু এটা 22 দিবলগীয়া হৈছিল আৰু ফলত সবাতোত সংগ্ৰহিত হৈছিল 28 ৰান। এইটো টেষ্ট ক্ৰিকেটৰ অন্যতম এটা দীঘলীয়া অভাৰ। নম্বৰ 3 ৰবিন পিটাৰছন। 2003 জোহানেছবাৰ্গ টেষ্টত ৱেষ্ট ইণ্ডিজৰ খ্যাত বেটছমেন ব্ৰায়ান লাৰাই ৰবিন পিটাৰছনৰ এটা অভাৰত 28 ৰান সংগ্ৰহ কৰিছিল। এই অভাৰটোৰ বলকেইটা আছিল 4, 6, 6, 4, 4 আৰু 4, যিটো ইনিংছত লাৰাই 202 ৰান সংগ্ৰহ কৰিছিল। এইটো সেই সময়ৰ টেষ্ট ক্ৰিকেটৰ আটাইতকৈ খৰচী অভাৰ আছিল। And 4 more for good measure. "24 runs in the over so far, and Graham Smith left in the over." The full range of his greatness. নম্বৰ 2 জেমছ এণ্ডাৰছন। 2013 এছেজৰ পাৰ্ক টেষ্টত অষ্ট্ৰেলিয়াৰ বেটছমেন জৰ্জ বেইলীয়ে ইংলেণ্ডৰ প্ৰখ্যাত বলাৰ জেমছ এণ্ডাৰছনৰ এটা অভাৰত 28 ৰান সংগ্ৰহ কৰিছিল। যিটো অভাৰত জেমছ এণ্ডাৰছনে 2টা 4, 3টা 6 আৰু এটা 2 খৰচ কৰিবলগীয়া হৈছিল। নম্বৰ 1 ষ্টুৱাৰ্ট ব্ৰড। ইংলেণ্ড আৰু ভাৰতৰ মাজত 2022 চনৰ বাৰ্মিংহাম টেষ্টত ভাৰতৰ 10 নম্বৰৰ বেটছমেন জছপ্ৰীত বুমৰাহে ইংলেণ্ডৰ পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত 35 ৰান সংগ্ৰহ কৰাৰ লগে লগে ষ্টুৱাৰ্ট ব্ৰড টেষ্ট ক্ৰিকেটৰ আটাইতকৈ খৰচী বলাৰ হিচাপে পৰিগণিত হয়, য'ত তেওঁ 4টা 4, 2টা 6, 5টা 8, এটা 9 বল আৰু এটা 1 ৰান দিয়ে। এইটো টেষ্ট ক্ৰিকেটৰ আটাইতকৈ খৰচী অভাৰ। অৱশ্য 2007 চনৰ টি-20 বিশ্বকাপত যুৱৰাজ সিঙৰ হাতত ষ্টুৱাৰ্ট ব্ৰডে 6টা 6 খৰচ কৰি থৈছে। Against the seamer. Now more.